এই ফিউজ দেখছি না গাইস, সরকারি সাইকেল গড়ং গড়ং। আমি বোলে হাউলি যোৱা নাই বোলে, আধাৰ পৰা ফিৰিছো বৰমা মানৰ পৰাই। তো হাউলিটো নামাৰ কাৰণে এখনিমান জেগা, তো হেটাৰ্ছবিলাক মই এটাই কথা ক'ব খুজিছোঁ, তাৰমানে সিহঁতকো টাইম নাই না, সেইবিলাকক মই বেছি উত্তৰ দিয়া নাই আৰু। হে গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকৰ বাবে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ মই, আৰু আপোনালোকে ভিডিঅ'টো ভাল পাব। এই কি কৰোঁ কি নকৰোঁ, তাৰমানে আটাৰ লগত মই বাহিৰে ভিডিঅ' বনাব খুজিছিলোঁ, কিন্তু আটাই নাযায় বাহিৰে, তাৰমানে মাথাটো বিহি আছে। এটা মাথাৰ বিষ ভাল পাইছে না? ভাল পোৱা নাই ন? এই ভাল পোৱাৰ লগে লগে এটা বঢ়িয়া আছে ব্লগ বনাম বাহিৰে, বাটক গিলে হ'লে ভিডিঅ' ভাল পালি দে। মই এতিয়া আহি আছোঁ এটা জেগাৰ পৰাই। তো গাইজ, মই এটা জেগাত যাই আছোঁ, আপোনালোকক কৈ আছোঁ ক'ত যাই আছোঁ। তো চাই থাকক ভিডিঅ'টো, তো বঢ়িয়া হ'ব ভিডিঅ'টো, চাই থাকক ক'ত যাওঁ কি কৰোঁ, তো চব দেখা হ'ব আৰু ভিডিঅ'ত দিয়া। আৰু ইফালে দেখিছে মোৰ বাচন্তিখন থৈ দিছোঁ, ইয়াতে মই বাচন্তিখন লৈ যাওঁ আৰু গাইজ বাচন্তিখন লৈ আহি গ'লোঁ মই মোৰ লোকেশ্যনত, মেইন লোকেশ্যনত। আৰু মোৰ একোদিন মানে মনটো বেয়া, কি কাৰণত বেয়া গাইজ, এই ভিউজটো চাব আপোনালোকে। এই কিবা 100টা ছাবস্ক্ৰাইব চেনেল দিলাছে, হেলাহানৰ ভিউজ আহা দিছে পুৰা। এই ভিউজ দেখছি না, কি কম আৰু গাইজ, মনটো একেবাৰে বেয়া মোৰ এইখিনি ভিউজ। তো গাইজ বেয়া লাগে, ছাপোৰ্ট কৰিব অলপমান দেই। আৰু যাই আছোঁ এটা জেগাত, এতিয়া মই ক'ত যাই আছোঁ, এতিয়া ৰিয়ানত তাকে যাম। তো ৰিয়ানক লৈ আহোঁ। কাৰেক্ট জেগাত ধৰিছে দেই। তো গাইজ মোৰ পিছফালে দেখিছে চৰকাৰী চাইকেল, মামাই দিয়া চাইকেল পাইছে গাইজ, এন্দে ই পাইছি আৰু ই পাইছি, এন্দে দুয়ে পাইছে চাইকেল। চাই ইয়াতে লেখা আছে গাইজ, নাচনে লাঞ্জি চলি এৰি দিব পাৰে, এৰি দিবি নেকি? এই আধা দিছিয়ে বোলে। তো দেখিছে আপোনালোকে এনেকুৱা টাইপৰ। তা পালি না নাপনাই? 9ৰ পাইছে আৰু 10ৰ পনাই ন? 10ক দেনাই, 10ৰ লগত কেনেকুৱা কৰিলে? কি ক? তো গাইছে এইটো চলি নতুন চাইকেল এখন পাইছিল, নতুন চাইকেলখন কিনাৰ পাছতে এখন চাইকেল দিছে। আৰু গাইজ চৰকাৰী চাইকেল কেনেকুৱা আপোনালোকক দেখালোঁ, দেখাব লাগে আৰু কিছুমান বস্তু। তো এতিয়া যাই আছোঁ ৰিয়ানত তাকে, ৰিয়ানত তাকে যাবা দেৰি হৈ গ'ল। কিমানত পঢ়ি আছা? 6ত পঢ়ি আছে গাইজ। তো গাইজ ইয়াৰ মতে আৰু চাইকেলখন পুৰা ঘাটিয়া আৰু। ৰিয়ান আহি গ'ল, এইটো হ'ল ৰিয়ান আৰু মই যাই আছোঁ। তো গাইজ চৰকাৰী চাইকেল গড়ং গড়ং। মামাই আৰু কি দিছে, ডুপ্লিকেট বস্তু দিছে, এইগিলা বেয়া হ'বই। কি ক? আৰু গাইজ হাতে দেৰি হৈ গ'ল, খালি খেলাত আহিলি, খেলা চাব আহিলি তাৰমানে দেৰি হ'বই, কেতিয়াবা দেৰি হয়। তাৰমানে আমি পূজাক গৈছিলোঁ, পূজাক জনে ফুফু নকৰিলাক, মই ফুফু কৰিব দিম দেই এইটো। তো এতিয়া ফিল্ডখন পালোঁৱে, ৰাস্তাটো পাৰ হ'লি। তো গাইজ এইখনে হ'ল ফিল্ড, মই দেখুৱাই দিছোঁ আপোনালোকক। ইয়াতে তাৰমানে ফুটবল বাকী চব গেমৰে, চব খেলাৰে তাৰমানে ইয়াতে প্ৰেক্টিচ হৈ আছে। তো এইফালে দুটা চলি লাগি আছে, তো সেইবিলাক বাদ দিয়া। লগৰ ৰাইডাৰ এটা আহি গৈছে, আৰু সিদিনানে মাতানটো ঘৰত ক'ত আছিলি ন? তই ক'ত আছিলি? নাপলে চা ৰাইডত গৈছে নেকি? বঢ়িয়া কাম কৰিছে। সঁচা কৈছে নে মিছা কৈছে? তো গাইজ ই ৰাইড কৰি তামান ভাল পায়, কিন্তু মাতলি ঘৰত নাথাকে, কি কাৰণত ঘৰত নাথাকে? তো কিমান টাইম বিচাৰিছোঁ আমি এই কোম্পানীটোত যাবৰ কাৰণে, আমাৰ কণ্টেণ্ট মিছ হৈ গৈছে। কেনে যাবি? কালি যাম, কিন্তু কালি লগ ধৰিম তো। তো গাইজ কালি যাম বুলি কৈছি, তো কালি লগ ধৰি কেনে একো লৈ যাম বুঢ়ে। তো গাইজ ফিল্ডৰ পৰা আহিলোঁ আৰু তাৰমানে প্ৰেক্টিচ কৰি আছে, খেলা চেলা হোৱা নাই, এতিয়া প্ৰেক্টিচ শিকাই আছে তাৰমানে আৰু। তো এতিয়া বানীগুচিৰ চক পাইছোঁ, বানীগুচি দি যাই আছোঁ এতিয়া। চাহ খাই আছোঁ, একটো নুঠাবই লাগিব চাহ খাওঁতে। তো গাইজ বহুতে কৈ আছে আমি বোলে হাউলি যোৱা নাই বোলে, আধাৰ পৰা ফিৰিছোঁ বৰমা মানৰ পৰাই। তো হাউলিটো নামাৰ কাৰণে এখনিমান জেগা, তো হেটাৰ্ছবিলাক মই এটাই কথা ক'ব খুজিছোঁ, তাৰমানে আমাৰ লগত তাৰমানে গুৱাহাটী ওলালি হ'ল, তাৰমানে অলপো বেয়া পোৱা নাই মই হেটাৰ্ছবিলাকক। হেটাৰ্ছ যিমানে বাঢ়ে সিমানে ভাল লাগে, তাৰমানে অলপমান মই মটিভেট হওঁ, তাৰমানে যিমানে হেটাৰ্ছ বাঢ়ে সিমানে তাৰমানে মটিভেট হওঁ। কৈ থাকিব, গম পাইছোঁ। আৰু হেটাৰ্ছবিলাকৰ কাৰণেই মই ভিডিঅ' বনাই আছোঁ, সেইবিলাকৰ কাৰণে ভিডিঅ' বনাই আছোঁ, নহ'লে মই ইউটিউবত থাকিব টিক পাই নিলোঁ হয়, একদিনো টিক পাই নিলোঁ হয়। অকল হেটাৰ্ছবিলাকৰ কাৰণে মই এই ইউটিউবটোত টিকি আছোঁ পুৰা। এবাৰ গুৱাহাটী যাম চাইকেল ৰাইড, গুৱাহাটীৰ আগত আৰু ক'ৰবাত বেলেগত যাম, গুৱাহাটীও যাম, আমি পুৰা কথা দিছোঁ আপোনালোকক, গুৱাহাটীও যাম, চাইকেল ৰাইড কৰিম গুৱাহাটীও। আমি এতিয়া বৰ্তমান আৰু গুৱাহাটীক যোৱাৰ আগত বেলেগ ৰাইড কৰিম, কিন্তু গুৱাহাটীকো যাম। যোনে এই হেটাৰবিলাকে আমাৰ লগত আহিব একদম, গুৱাহাটীক যদি যাব পাৰে। আৰু যদি মানে চখ আছে ন, তো আমাৰ লগত আহিলে হ'ল, গুৱাহাটী গেলি হ'ল পুৰা। গুৱাহাটীত যাব আমি ৰেডি আছোঁ, তো গুৱাহাটীত গেলি হ'ল। হাউলিটো আমাৰ কাৰণে এখনিমান জেগা, এখনিমান হাউলি আমি এটা পাকতে ঘূৰি আছোঁ, আৰু আগত যাব খুজিছিলোঁ গাইজ।
তো নেগলো আৰু আমি সেইটোৱে প্লেন বনাইছিলোঁ হাউলি যাম বুলি। তো হাউলিৰ পৰা আমি ফিৰি আহিলোঁ, ইচ্ছা হোৱা নাই আৰু তাৰমানে গুৱাহাটীত লৈ যাব লাগিব, গুৱাহাটীৰ হেটাৰ্ছবিলাকক কৈছোঁ। তো এতিয়া আৰু সিমান বকি নাথাকোঁ, টাইম নাই না, সেইবিলাকক মই বেছি উত্তৰ দিয়া নাই আৰু। আমাৰ ইয়াৰ গোটেই ভিউৱাৰ্ছ বিলাকক কনাই এইটো কথা, ই গোটেই ভিউৱাৰ্ছ বিলাকক ইয়াৰ যোনকেইটা ভিউৱাৰ্ছ আছে সেইকেইটা গোটেইকেইটা কনাই, ইয়ে তাৰে দুই এটা আছে, দুই এটাই মানে এনেকৈ কৈছে, গোটেই ভিউৱাৰ্ছক কনাই আমি। আৰু মই হেটাৰ্ছকো বেয়া নাপাওঁ, হেটাৰ্ছগিলাক মই ভালেই পাওঁ দিলৰ পৰাই। আমাৰ লগত ৰাইডত গ'লে আৰু ভাল লাগে আৰু তেতিয়া আৰু বিশ্বাসটো হ'ব আৰু। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰি দিব। আজিলৈকে বাই, নেক্সট ভিডিঅ'ত লগ পাম। জয় অসম।